শ্ৰেণীকোঠাত মাত্ৰ 3গৰাকী শিক্ষাৰ্থী। কেমেৰাত বন্দী হৈছে অসমৰ শিক্ষা জগতৰ এক চিন্তনীয় দৃশ্য। 14গৰাকী শিক্ষাৰ্থী আছে যদিও বেছিভাগে অনুপস্থিত থাকে সেই বিদ্যালয়খনত। ছয়গাঁও খণ্ড প্ৰাথমিক শিক্ষা বিভাগত চলিছে অৰাজকতা। শিক্ষা বিষয়াৰ হেমাহিৰ বাবেই বিধ্বস্ত হৈ পৰিছে ছয়গাঁও গৰৈমাৰী অঞ্চলৰ শিক্ষা ব্যৱস্থা। বিদ্যালয়ৰ একত্ৰীকৰণৰ তালিকাত আশ্চৰ্যজনকভাৱে নাহিল আকৌ এইখন বিদ্যালয়ৰ নাম। আচলপাৰা ME মাদ্ৰাছা নামৰ বিদ্যালয়খনত মাত্ৰ 14গৰাকীহে শিক্ষাৰ্থী আৰু সেই 14গৰাকীৰ ভিতৰত বেছিভাগেই অনুপস্থিত থাকে বিদ্যালয়খনত। 14গৰাকীৰ শিক্ষাৰ্থীৰ ভিতৰত প্ৰায়ভাগ শিক্ষাৰ্থীয়ে বিদ্যালয়খনলৈ নাহে। তিনিজন শিক্ষাৰ্থীক পাঠদান দিয়ে 3জন শিক্ষকে। আমি দক্ষিণ কামৰূপ জিলাৰ ফালৰ পৰা আমি ব্যক্তিগত হিচাপে স্কুল ভিজিট কৰি আছোঁ। কোনখন স্কুলত কিমান ছাত্ৰ আৰু কিমান শিক্ষক আছে। আজি এখন স্কুলত আহিলোঁ। স্কুলত আহি দেখা পালোঁ মাত্ৰ 3জন শিক্ষক, এজন প্ৰধান শিক্ষক আৰু 2জন সহকাৰী শিক্ষক, আৰু ছাত্ৰৰ সংখ্যা পালোঁ 14জন। 14জনৰ ভিতৰত 3জন প্ৰেজেণ্ট। গতিকে এনেকুৱা যদি শিক্ষানুষ্ঠান হয় তেতিয়াহ'লে কেনেকৈ চলিব আৰু ছাত্ৰৰ ভৱিষ্যতবিলাক কি হ'ব। গতিকে ইয়াতে আৰু এটা বস্তু লক্ষ্য কৰিলোঁ, একেলগে এটা বাউণ্ডাৰীতে 2খন স্কুল আছে, এখন LP স্কুল আৰু এখন ME স্কুল। গতিকে ME আৰু LP যদি একেলগে যদি এমালগেশ্যন কৰি দিয়া হয় নিশ্চয় স্কুলখন ভালকৈ চলিব। আৰু ইয়াৰ কাৰণে মই সম্পূৰ্ণ জগৰীয়া CRC, ব্লক অফিচাৰ আৰু ডিষ্ট্ৰিক্ট অফিচাৰ তেওঁলোকে হয়তো নিজৰ মানে কৰ্মগাফিলতিৰ কাৰণে এনেকুৱা হৈছে। তেওঁলোকে খবৰ ৰাখিলে নিশ্চয় স্কুলখন এমালগেশ্যন কৰি দিলে হয়। এমালগেশ্যন কৰি দিলে ছাত্ৰৰ ভৱিষ্যত তথা শিক্ষকসকলৰ